এইটো চাওক মোৰ হাতত আজি কি আছে আপোনালোকে চাগে চিনি পাইছে এইটো উলকচু বুলি কওঁ বেলেগ বেলেগ জেগাত ইয়াৰ নামটো বেলেগ বেলেগ আছে আজি এইটো দি এটা ৰেচিপি বনাম মানে আচাৰ বনাম এটা বহুত টেষ্টি হয় আৰু ইয়াৰ দেখিছে এই মুখবিলাক যে এইবিলাক মই ভাঙি লগাই দিম মই এইটো কিনি আনিছো এইটো কিনি আনোতে বহুত দাম পৰিলে এইবিলাক লগাই দিম তেতিয়া ঘৰতে নেক্সট টাইম হৈ যাব বলক ইয়াৰ আচাৰৰ ৰেচিপিটো অকমান শেয়াৰ কৰো এইটো আচাৰ আপুনি ৰেচিপি জাগে কতো নাপাব ইন্টাৰনেটত এইটো মানে বহুত এটা ট্ৰেডিশনাল ৰেচিপি হয় তাৰ কাৰণে আপুনি আদা কেঁচা জলকীয়া লৈ ল'ব লাগিব ইয়াত মই উলকচু যদি আধা কেজি লৈছো কেঁচা জলকীয়া আৰু আদাও আধা কেজি ল'ব লাগিব মানে সেম কোৱান্টিটি মই ইয়াত কেঁচা জলকীয়া আৰু আদাটো গ্ৰাইণ্ডাৰত এনেকে পিছি লৈছো পুৰা মিহি চাটনি বনাব নালাগে এনেদৰে হ'ব লাগিব তাৰ পিছত ইয়াত তেতেলী টেঙা দিম টেঙাৰ কাৰণে যেহেতু ইয়াত উলকচু আছে আৰু উলকচুটো কেনেকুৱা খজুৱাই কিন্তু এই আচাৰটো অকণো নখজুৱাই এইটো বৰ আচৰিত কথা দেই ইয়াত একো দিয়া নাই তথাপি ইয়াত তেতেলীও আমি একেই সেম কোৱান্টিটিত দিম হালধি পাউডাৰ দিছো নিমখ দিছো মিঠাতেল কেঁচা মিঠাতেল দি সানি দিম ইয়াত মিঠাতেলটো খুব বেছি দিবলগীয়া নহয় এইটো যোনটো আচাৰ ইয়াত মিঠাতেল বেলেগ আচাৰৰ নিচিনা একদম ডুব যোৱাকৈ দিব নালাগে টেষ্ট বেয়া হৈ যাব ইয়াত অকমানে মিঠাতেল দিব লাগে ভালকৈ সানি ল'ব পৰাকৈ মই ইয়াত 250 গ্ৰামমান দিছোঁ দি ৰদাই দিব লাগে আৰু আচাৰ ৰেডি হৈ যাব দুদিন পিছত খাই চাবচোন কেনেকুৱা টেষ্ট আৰু এইটো যোনটো বস্তু নহয় এইটো মই আপোনালোকৰ লগত ভাবিলোঁ শ্বেয়াৰ কৰোঁ এল'ভেৰা আমি প্ৰত্যেকে ইউজ কৰোঁ কিন্তু এইটো যোনটো গোল্ডেন কালাৰৰ যোনটো ৰস ওলায় ন জুচ সেইটো আমি কেতিয়াও ইউজ কৰিব নালাগে সদায় পাত যেতিয়া আমি ষ্টেম লওঁ এল'ভেৰা কাটি এনেকৈ থিয় কৰি থৈ দিব তাৰ এই গোল্ডেন কালাৰৰ যোনটো জুচ এইটো পয়জন হয় পয়জনিয়াছ হয় এইটো ওলাই যাব দিব তাৰপিছত আপুনি যেনেকৈ ইউজ কৰে খাব বিচাৰে ক'ৰবাত লগাব বিচাৰে আপোনাৰ ইচ্ছা কিন্তু এইটো ইম্পৰ্টেণ্ট পাৰ্ট হয় এইটো আপুনি কৰিবই এতিয়া মই ভাবিলোঁ আজি মানে চুলিখিনি যেহেতু আপোনালোকেও দেখিছে মোৰ মানে একেবাৰে যত্ন ল'বলৈ টাইম নহয় মই ভাবিলোঁ চুলি বহুত সৰিছেও আৰু একদম ড্ৰাই হৈছে এটা একদম সিম্পল মানে হেয়াৰ মাস্ক লগাওঁ তাৰ কাৰণে মই মেথি গুটিখিনি এঘণ্টাৰ কাৰণে তিয়ালোঁ ইয়াত মই লৈ লৈছোঁ ফ্ৰেছ এল'ভেৰা এই তাৰ এইখিনি জেলখিনি এল'ভেৰা জেলখিনি এনেকৈ চামুচ দি উলিয়াই ল'ম আৰু এইটো গ্ৰাইণ্ডাৰত পিচি ল'ম এইটো আমাৰ এটা বহুত ভাল মানে হেয়াৰ মাস্ক হ'ব চুলিত ডেণ্ড্ৰফ চেণ্ড্ৰফ বেছি হ'লে বেছি সৰিলে এইটো মাস্ক লগালেও বহুত বেছি ভাল ইয়াত আপুনি জবা ফুলৰ যোনটো ফুল বা পাত সেইটোও মিহলি কৰিব পাৰে মানে ইয়াত গোটেইকেইটা বস্তু যিখিনি ইউজ কৰা অকণমান বিজলীয়া মানে এই মেথি গুটিখিনি এল'ভেৰা জেল তাৰপিছত আপুনি জবা ফুলৰ পাত তেতিয়া আপুনি চুলিখিনি আপোনাৰ পিছল হয় আৰু খুব ধুনীয়া হয় এইটো মাজে মাজে সপ্তাহত যদি এদিন কৰিব পাৰে বা 15 দিনত এদিন চুলিৰ কাৰণে বহুত ভাল মই সময় নাপাওঁ কিন্তু এতিয়া ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম কৰি লওঁ নিজৰো অকণমান কেয়াৰ ল'বই লাগে ন কিমান আৰু কাম তেতিয়া সেয়া চব ৰেডি হৈ গ'ল এতিয়া মই এইটো গ্ৰাইণ্ডাৰত পূৰা মিহিকৈ পিচি ল'ম মানে পিচ নকৰোঁ একচুৱেলি মই ইয়াত জবা ফুলৰ পাত দিয়া নাই এই দুটা বস্তুৱে দিছোঁ চব কি ধুনীয়া হ'ল ন এতিয়া এইটো আমি চুলিত লগাম এঘণ্টা থ'ম তাৰপিছত শ্বেম্পু কৰি দিম এইটো বিৰাট ভাল আপোনালোকে ট্ৰাই কৰি চাব কাৰণ চুলিৰ প্ৰব্লেম প্ৰত্যেকৰে থাকে এনেকৈ নহয় যে ল'ৰা বা ছোৱালী প্ৰত্যেকৰে থাকে মোৰতো চুলিৰ বহুত প্ৰব্লেম হয়তো আপুনি এই সৰু ব্লগটো চাই ভাল পাইছে যদি ভাল পাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি লাইক এটা কৰি দিব এনেদৰে ইনফৰ্মেটিভ ভিডিঅ' আনি থাকিম মই